আজিৰ দিনটোত আমি মৰাণ আঞ্চলিক ব্যৱসায় বৃহত্তৰ মৰাণ অঞ্চলৰ বিশিষ্ট সাংবাদিকসকলক নিমন্ত্ৰণ কৰি আনি আমাৰ এই কাৰ্যালয়ত আজি আমি এই প্ৰেছ উদযাপন কৰিছিলোঁ। মৰাণৰ বহুকেইজন জ্যেষ্ঠ সাংবাদিকৰ লগতে মৰাণৰ বিশিষ্ট সাংবাদিকসকল আজি ইয়াত উপস্থিত আছিলে। তেওঁলোকক মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ পৰা সহায়ে আজি এই দিনটোত তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ল। আৰু আমি আজি এই দিনটোত যিহেতু গোটেই ভাৰতবৰ্ষতে প্ৰেছ দিৱসটি উদযাপন কৰিছে, আমিও মৰাণৰ আঞ্চলিক ব্যৱসায় সন্থাই এই দিৱসটি আজি উদযাপন কৰিলোঁ। আমি ভৱিষ্যতৰ দিনতো এনেদৰে আমি এই দিৱসটো উদযাপন কৰি যাম। আৰু আমাৰ যি সাংবাদিকসকল আছে তেওঁলোকৰ যি দায়িত্ব, তেওঁলোকৰ যি কৰ্তব্য, তেওঁলোকে গোটেই দিনটোত যি তেওঁলোকৰ দায়িত্ব কৰ্তব্য পালন কৰে তাৰ প্ৰতি সন্মান জনাই আমি এইদৰে ভৱিষ্যতৰ দিনতো এই কাৰ্যসূচী আমি পালন কৰিম। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অন্তৰ্গতে আজি মৰাণতো বৃহত্তৰ মৰাণ অঞ্চলৰ সংবাদকৰ্মীসকলক লৈ আমাৰ অঞ্চলটোৰ ব্যৱসায় সমাজৰ যি অগ্ৰণী মঞ্চ মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই যি এক কাৰ্যসূচী গ্ৰহণ কৰিলে, এই কাৰ্যসূচীত মৰাণ অঞ্চলৰ সংবাদকৰ্মী বন্ধুসকলে হৈ তেওঁলোকৰ প্ৰতি আমি প্ৰকাশ কৰিছোঁ। কাৰণ প্ৰথমবাৰৰ বাবে এই যে সংবাদকৰ্মীসকলে নিজৰ অমূল্য সময় নষ্ট কৰি বা সময় অতিবাহিত কৰি নিজৰ জীৱন সংবাদ সেৱাৰ বাবে উৎসৰ্গিত কৰিছে, তেখেতসকলৰো প্ৰতি সমমৰ্যাদা প্ৰকাশ কৰিবলৈ যি সন্থাই এটা কাৰ্যসূচী গ্ৰহণ কৰিলে, এইটো নিশ্চিতভাৱে আমাক এটা উৎসাহ যোগাইছে। আৰু মই ভাবোঁ যে যেতিয়া ভাৰতত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া সংগঠিত হৈছিল, তেওঁলোকৰ জন্মদিনটো আজিৰ পৰা 52 বছৰ পূৰ্বতে সেই দিন ধৰি নিয়মিতভাৱে অনুষ্ঠান উদযাপিত হৈ আছে। আমি জিলা সদৰত বা মহানগৰৰ সদৰত বা ৰাজ্যৰ সদৰত বা ভাৰতবৰ্ষৰ ৰাজধানীতো এইবিলাক কাৰ্যসূচী উদযাপিত হৈ পাওঁ, কিন্তু মৰাণত এই কাৰ্যসূচী এনেকৈ হোৱা নাছিল। মই বৰ আনন্দ লাভ কৰিছোঁ। অনাগত দিনতো তেওঁলোকৰ লগত লগ লাগি আমি আমাৰ এনেকৈ ভাৱ বিনিময় আগবঢ়াই বুলি আশা কৰিছোঁ। মই ভাবোঁ যে সামাজিক ঐক্য হোৱাৰ লগে লগে সাংবাদিকৰ লগত জনগণৰো ঐক্য স্থাপন হোৱাটো বৰ প্ৰয়োজন। আজিৰ দিনটোত এই বাক্যশাৰী